মানৱ জীৱন পোৱাটো ভাগ্যৰ কথা। মৃত্যু হোৱা সময়ৰ কথা। কিন্তু মৃত্যুৰ পিছতো মানুহৰ হৃদয়ত থাকিব পৰাটো কৰ্মৰ ওপৰত কথা। অপেক্ষা কৰাটো কাৰো কমজুৰি নহয়। ইয়াৰ পৰিৱৰ্তে ই এনেকুৱা এটা শক্তি যিটো সকলোৰে নাথাকে। সফলতা বেলেগ একো নহয়, ই মাত্ৰ এজন অসফল মানুহৰ সংঘৰ্ষৰ কাহিনীহে। আপোনাৰ বিষয়ে যদি আন কোনোৱে সমালোচনা কৰে, মৌন হৈ শুনি যাওক। সময়েই তেওঁলোকক উচিত প্ৰত্যুত্তৰ দিব। যদি আন লোকে আপোনাৰ নম্ৰতাক আপোনাৰ কমজুৰি বুলি ভাবে, তেনেহ'লে সেয়া তেওঁলোকৰ সমস্যা। সুখী হ'বলৈ হ'লে যিকোনো এটা কাম কৰিলে হয়তো সুখী নহ'বও পাৰে, কিন্তু আনন্দ মনেৰে যিয়েই কাম নকৰক, সুখী হোৱাটো নিশ্চিত। ভাল ব্যৱহাৰৰ কোনো আৰ্থিক মূল্য নাথাকিব পাৰে, কিন্তু ভাল ব্যৱহাৰে হাজাৰজনৰ মন জিনিব পাৰিব। এখন সমাজত জীয়াই থাকিবলৈ হ'লে এজনে আন এজনৰ ওপৰত বিশ্বাস ৰখাটো খুবেই প্ৰয়োজনীয়। বিশ্বাস কৰাটো ভাল কথা, কিন্তু সেই বিশ্বাস অলপ সীমিত হোৱাৰ প্ৰয়োজন। চকু মুদি কোনো ব্যক্তিকে বিশ্বাস কৰি লোৱাটো ভাল কথা নহয়, কাৰণ যাক নিজতকৈ বেছি বিশ্বাস কৰিব, যাক নিজতকৈ বেছি মৰম দিব, তেওঁলোকৰ পৰাহে বিশ্বাসঘাতকতা পোৱা যায়। বিশ্বাসঘাতকতা কোনো শত্ৰুৰ ফালৰ পৰা কেতিয়াও নাহে। এনেকুৱা মানুহৰ পৰা দূৰত থাকক, যিয়ে কেৱল নিজৰ জৰুৰী সময়তহে আপোনাক গুৰুত্ব দিয়ে। যিকোনো সিদ্ধান্ত অতি তাৎক্ষণিকভাৱে নল'ব, কাৰণ তাৎক্ষণিকভাৱে লোৱা সিদ্ধান্ত বেছিভাগেই সঠিক নহয়। ৰজাৰ দৰে জীৱন কটাবলৈ প্ৰথমে গোলামৰ দৰে পৰিশ্ৰম কৰিব লাগিব। সপোন যিমানেই ডাঙৰ হ'ব, সংগ্ৰাম সিমানেই কঠিন হ'ব। সফলতা সমস্যাৰ পাছতহে পোৱা যায়।